Welcome to my second channel, Pompous Vlog. গীতের ভাই কিমান ট্ৰাই কৰিলোঁ এতিয়ালৈকে একবাৰ মই ইণ্ট্ৰটোৱে ক'ব পৰা নাই কি কৰিমে ডিম্পুৰক চাইছে এখিনি শিকিলোঁ দেচোন ৱেলকামটো ক'বা কিন্তু এতিয়া দেখোন মই সেই লাইনটো একবাৰতে ক'ব নোৱাৰোঁ মোৰ ইউটিউব চেনেল কি হ'ব মোৰ জীৱনটো ইনকে গেল গোটাই মাখাৰ লগত চলি মোৰ মায়ে চবেই গোটেই ইউটিউবটো ধৰিছে আৰু নাজানো কিন্তু গোটেই চবেইতো পাৰেহে চবৰে দেখোঁ 1K 2K ছাবস্ক্ৰাইবাৰ হৈছে ভিউজো হৈছে পাবজিৰো ভিডিঅ' দে চব ভিডিঅ' দে ভ্লগো বনাই নাজানো দে মোৰে শুম নাই এটা বৌমাই দিয়া পাইছোঁ কি আইডিয়া পালোঁ এইটো মই পটককৈ মাথাটো থমি গেল এতিয়া সেইটোৱে কৰিব লাগিব এটা কাম কৰোঁ আমাৰ যে আছে ৰাখোদা বাপৰে তেওঁ দেখোন নিজৰ চিনেমাও নিজে বনাই এক্টিঙো কৰে ডেন্সো কৰে ভিডিঅ'গ্ৰাফিও কৰে চিনেমেটোগ্ৰাফিও কৰে চব কৰে দেখোন বাপৰে এটা কাম কৰোঁ তেওঁক কণ্টেক্ট কৰোঁ তেওঁক তাৰ পৰা কিজানি কিবা আইডিয়াই পাওঁ তেওঁ কিজানি হেল্পে কৰে আপোনাক কি লাগিছিল ক'বচোন জনাব মানে ৰাখোদা নাই নেকি মানে মোৰ এটা কথা আছিল তেওঁক ক'বচোন মই আহা বুলি মোৰ নাম পম্পু তেওঁক ক'বচোন মই এটা কথা ক'ব লাগি আছিল তেওঁৰ লগত বাপৰে কি নকৰে নামতে দেখোন ইমান দেৰি হ'ল ইমান টাইম আৰু বহি থাকিব পাৰি না ৰ'দ খানত নামটি লাগি তাক লাগি কিন্তু আপিতো বথৌগা আছিল হেল্ল' মই পম্পুৱে কৈছোঁ ৰাখোদা মই হয় গেছিলোঁ আপোনাৰ তাতে আপুনি দেখোন নাছিল মোক ছোৱালীজনীয়ে ক'লে পিছত আহিব মোৰ মানে এটা কাম আছিল হয় নেকি মোৰ মানে ইউটিউব চেনেলটো দেখছি না ইমান দিন হ'ল খুলবাৰ ইতাকলৈকে মই এটা কথা ক'ব নাজানো ইউটিউবত আপুনিতো ইমান টেলেণ্টেড মানুহ চব কাম আপুনি নিজে কৰিব পাৰে মোক অলপ শিকাবচোন হয় নেকি আপুনি ইফালে আহি আছে নেকি ডক্টৰ আহক আপোনাৰ লগত কথা পাতিম আহক চাহকাপ মই খুৱাম আহক I am a doctor, I am a driver, দিবানা প্যাৰ কা কিয়া পম্পু দেখো কি হাত লাগে তাৰ পৰাই বাপৰে ৰাখোদা আপোনাকতো ধৰিব নোৱাৰা হৈছে এইবিলাক নতুন লোক না কি নতুন চিনেমা আহি আছে কিবা আমাকো ক'ব ৰ'বা এতিয়াতে ক'ব নোৱাৰো ছাছপেঞ্চ অলপ বনাই ৰাখিব লাগিব তেতিয়াই ভিউজ আহিব দে বাকী তোমাৰ কামটো ক সেইটো আগেলা থাম আৰু কি হৈছিনো বেলেগ নহৰু ইউটিউব চেনেল এটা খুলিলোঁ ভাবিলোঁ গোটেই পইচা ইনকাম কৰিম পপুলাৰ হৈ যাম আগৰে ডালি ময়ো ঘূৰিব গোটেই লাইটতে কেনেকৈ দিম পইচা হওক কাৰণে ঘূৰি আহ বুলি কৈ কিনে এতিয়া দেখোন মোৰ ফাৰ্ষ্টৰ লাইনটোৱে ক'ব নাজানো ডিম্পুৰ তাৰপৰা শিকিলোঁ ফাৰ্ষ্টৰ লাইনটো এতিয়া বাকী কিন্তু কি হয়ে আপুনি অলপ শিকাওক আমাক সিনকে নহ'ব দা এটা কাম কৰা লগৰ চলি মাখানক ছাবস্ক্ৰাইব কৰিবা আকৌ আৰু তাণ্ডত তাৰ পৰাই ঘৰৰ মোবাইল মাখানতো ছাবস্ক্ৰাইব কৰি দিবা আকৌ তাৰপিছত কি হ'ব সিনকেও হ'বাৰ নহয় দেখোন 1000 হ'বাৰ নহয় ভাল বস্তু বনাব লাগিব তেতিয়া মানুহ চাব তুমি যদি যি মাথা ঘূৰাই প্ৰত্যেক এইগিলাখান ভিডিঅ' বনাও কোনে ভাল চাব বুজি নাপালোঁ নহয় কি ক'লা আপুনি ভালকৈ কওকচোন একবাৰ বুজি নাপালোঁ আকৌ তুমিও হৈ দা বৰ মূৰ্খ কাম নাই তোমাৰ দ্বাৰা নহ'ব মই কি কৈছোঁ জানো তুমি একজনক ছাবস্ক্ৰাইব কৰিবা তাক 3টা মানুহক ক'বা দে আৰু সেই 3টা মানুহক ক'বা দে তেতিয়াই হ'ব তোমাৰ ছাবস্ক্ৰাইবাৰ আৰু ভাল ভিডিঅ' নিদিলি আলবাল ভিডিঅ' দিলি কোনে চাব তোমাৰ ভিডিঅ' দে বাপৰে তোমাৰ দ্বাৰা নহ'ব দে নৰো মই যাওঁ নৰো তোমাৰ ভিডিঅ' হেল্প কৰিবা তাতকৈ এটা কাম কৰিবা মোৰ তাক আহিবা স্পট বয় হিচাপে ল'ম তোমাক তাতে তোমাৰ ইনকাম হ'ব অলপ 500কে দিম 10 দিনত হ'ব না নকৰোঁ যাবা ইউটিউব কিমান সপোন দেখিছিলোঁ ইউটিউব কৰিম বুলি ৰাখোদাই যে এনে কৰি দিলে কি হ'ব এতিয়া মোৰ চব লগত চলি মাখানে ইমান ভিডিঅ' বনাই কিনে পইচা মই ইনকাম কৰিলে মই ভাবিছিলোঁ ইউটিউব কৰিম পপুলাৰ হ'ম ডিম্পুৰ দ্বাৰে ময়ো হ'ম পম্পু এতিয়া কি হ'ব ডিম্পিও কৰি ইমান নহয় এনেকৈ জীৱনটো মোৰ